হৰ হৰ মহাদেৱ, দেৱৰো দেৱ হৈছে মহাদেৱ। বৰ্তমান শাওণ মাহ আৰম্ভ হৈছে। হিন্দু পঞ্জিকাত শাওণ মাহৰ গুৰুত্ব অতি বিশেষ। বিশ্বাস অনুসৰি এই গোটেই মাহটোত নীতি নিয়মেৰে ভগৱান ভোলেনাথক পূজা অৰ্চনা কৰিলে ভক্তৰ মনোকামনা পূৰণ হয়। ভগৱান শিৱ বাবাৰ এই শাওণ মাহটো খুব প্ৰিয়। পাৰ্বতীয়ে এই শাওণ মাহতে ভগৱান শিৱক স্বামী হিচাপে পাবলৈ কঠোৰ তপস্যা কৰিছিল বুলি এটা পৌৰাণিক বিশ্বাস আছে। আৰু এই তপস্যাত সন্তুষ্ট হৈ ভগৱান শিৱ বাবাই পাৰ্বতীক পত্নী হিচাপে গ্ৰহণ কৰিছিল। এই কাৰণে বিবাহৰ কামনাৰ বাবে শাওণ মাহটো শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। আন এক বিশ্বাস অনুসৰি এই শাওণ মাহতে ভগৱান শিৱ বাবাই প্ৰথমবাৰলৈ পৃথিৱীলৈ আহিছিল। সেয়েহে এই শাওণ মাহটোতে তেওঁক জলাভিষেকৰ দ্বাৰা আদৰণি জনোৱা হয়। আৰু এই শাওণ মাহটোত শিৱলিংগত ধতুৰা ফুল, গংগাজল আদি অৰ্পণ কৰিলে শুভ বুলি গণ্য কৰা হয়। এই শাওণ মাহটোত ভগৱান শিৱ বাবাক কেনেদৰে সন্তুষ্ট কৰিব যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোক কমেণ্ট এটা কৰি জনাই দিব। ধন্যবাদ।